হেল্ল' আকৌ আহি গ'লো তোমালোকৰ মাজত, তোমালোকক কিছুমানক কামোৰ দিবলৈ, তোমালোকক কিছুমানৰ মুখত হাঁহি উলিয়াবলৈ বা তোমালোকক মৰম দিবলৈ। অতি সোনকালে কেইদিনমানৰ আগত ভিডিঅ' আপলোড কৰিছিলোঁ, আকৌ আহি গ'লো তোমালোকৰ ওচৰত। দেখিলা কিমান কষ্ট কৰোঁ তোমালোকৰ কাৰণে ভিডিঅ' বনাওঁ। চ' আগৰ ভিডিঅ'টো আছিলে যে অসমীয়া ছোৱালীৰ কিছুমান ৰিলছত ৰিয়েকশ্যন কৰিছিলোঁ, কিউট কিউট ছোৱালী। কাৰণ আমাৰ অসমতো ন কিউট ছোৱালীৰ অভাৱেই নাই, ইমানেই কিউট ছোৱালী আছে। তাৰে কিছুজনীমান ছোৱালী মই ৰিয়েকশ্যন কৰিছিলোঁ। আজি আকৌ সেই পাৰ্ট 2 আনিছোঁ, সেই কিউট কিউট ছোৱালী কেইজনীমানৰ ৰিয়েকশ্যন কৰিবলৈ। বহুত ছোৱালী আছে কৈছোঁ, আমাৰ অসমত কিউট ছোৱালী বহুত আছে, কিন্তু গোটেইগালকতো ৰিয়েকশ্যন কৰিব নোৱাৰি নহয় জানো। চ' মাজে মাজে তেনেকুৱা ৰিয়েকশ্যন ভিডিঅ' আনি থাকিম, কিন্তু আকৌ মোৰ মন গ'ল মানে সেই ছোৱালীবোৰৰ ওপৰত ৰিয়েকশ্যন কৰিবলৈ। চ' সোনকালে আকৌ ছেকেণ্ড পাৰ্টটো আনিছোঁ। তোমালোকে চাই থাকা, কি ধুনীয়া কিউট কিউট ছোৱালী ৰিলছ তোমালোকক দেখাম নহয়, চাই থাকা। চ' ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ নে কি? তো ষ্টাৰ্ট। বিয়াৰ পিছত আম্মাক এনেকুৱা কালা যাদু কৰিম, যদি কাম ভুলকে মই কৰো তে গালি তুমি শুনিবা। মোৰ মা তোমাতকৈ ইমান টেঙৰ ন, তুমি মাক কালা যাদু কৰাৰ আগতেই মোৰ মায়ে তোমাক কালা যাদু কৰিব, যাতে তুমি খানা বনোৱাৰ টাইমত ৰিলছ নবনোৱা। বাই দ্য ৱে, তুমি মাক কালা যাদু কৰিব কোনো দৰকাৰ নাই। কাৰণটো কিয় জানা? মই দুইজনীকে হেপি ৰাখিম। যদি তুমি কিবা ভুল কৰা তেতিয়াহ'লে মাৰ পৰা মই গালি শুনিম, আৰু মায়ে যদি কিবা ভুল কৰে তেতিয়াহ'লে তোমাৰ পৰা মই গালি শুনিম। মা আৰু তোমাৰ মাজত কেতিয়াও কাজিয়া হ'ব মই নিদিওঁ, চিন্তা নকৰিবা কিউটি। মোৰ মা যদি মোৰ প্ৰাণ হয় ন, মোৰ ফিউচাৰ ৱাইফজনী মোৰ জীৱন। কি হে বৰলা, বিয়া চিয়া পাত সোনকালতে, বুঢ়া হৈছে দেখোন। দেহাৰ আধা বস্তু উঠে গেছি। হয় যে চন্দৰ বিয়া খাবাক লগিয়ে ৰখি আছো, নহলে আমি কেইনাবাই গেলো হয়। এইটো হোৱাৰ পিছত নাচিব চিবা নৰা, সোনকালে বিয়াখন পাত। বৰলা ঘেটা কিবা। তোমালোকৰ নিচিনা ধুনীয়া ছোৱালীবোৰ সৰুতে যদি বিয়া হৈ গুচি যোৱা তেতিয়াহ'লে আমিবোৰ বৰলা নহয় কোন হ'ব কোৱাচোন? হা, আজিকালি ছোৱালীবোৰ দেখোন SSLC পাছ কৰিয়েই ডাইৰেক্ট পলাই গুচি যায় কাৰোবালৈ। তেতিয়াহ'লে আৰু তোমালোকে ক'বলৈ আহিছা আমি শুকানে মৰি যাম। বেলেগৰ কথা নাজানো বাৰু দেই, কিন্তু মই এইকাৰণে বৰলা হৈ আছোঁ। তোমাৰ নিচিনা এজনী ছোৱালী, মৰম লগা ছোৱালী মই পোৱা নাই। তুমি এতিয়া বোৱাৰী হ'লা চাগে, কিন্তু তোমাৰ নিচিনা মৰম লগা ছোৱালীজনী পোৱা নাই কাৰণে ময়ো এতিয়ালৈকে বৰলাই হৈ আছোঁ, বুজি পাইছা কৃতি? গাইজ, কিছুমানৰ গাত লাগিব, হ'লেও মই ক'ম। কিছুমান ছোৱালীয়ে যে গাইজ ল'ৰাৰ লগত এনি টাইম চিপকি থাকে, আৰু ল'ৰা দেখিলেই হয় পাগল হৈ যায় সিহঁতে, আৰু সিহঁতৰ মোচনে চেঞ্জ হৈ যায়। আৰু ল'ৰাটোৱে যদি পাত্তাও নিদিয়ে তথাপিতো সিহঁতে কিবাকৈ হ'লেও পাত্তাটো লৈ কিনে চিপকি থাকিব। আৰু সিহঁতৰ ভাষাত এইটো কয় চিল বুলি, কিন্তু মোৰ ভাষাত কয় ল'ৰা পাগল বুলি। আৰু সিহঁতক এনি টাইম ল'ৰা ফ্ৰেণ্ডছ লাগে গাইজ, য'তে যায় ল'ৰা ফ্ৰেণ্ডছ। ল'ৰা ফ্ৰেণ্ডছ লাগে, ল'ৰা ফ্ৰেণ্ডছ থকাটো বেয়াও নহয়, বাট চব বস্তু এটা লিমিট থাকে গাইজ, এটা ডিষ্টেঞ্চ থাকে। আৰু যদি সিহঁতৰ বয়ফ্ৰেণ্ডে এইবিলাক ক্ষেত্ৰৰ কাৰণে ব্ৰেকআপো দিয়ে, সিহঁতে সকলোকে কি ক'ব জানে গাইজ? যে মোক ধোকা দিলে এনে। তোমাক ধোকা দিয়া নাই, তোমাৰ নিজৰ স্বভাৱ ঠিক কৰা মাইনা। সেই ছোৱালীবোৰ ক'ত থাকেনো গাইজ? মই যে বিচাৰি নাপাওঁ। মই যদি ৰাস্তাইদি খোজকাঢ়ি গৈ থাকোঁ, সেই কুকুৰকেইটাহে মোক ঘূৰি চায়। ৰাস্তাত থকা ছোৱালীবোৰে ঘূৰিয়ে নাচায়, না মোৰ চকুলে চাইছে না মোক চাইছে। আজিলৈকে এজনী ছোৱালীয়ে মোক ঘূৰি চোৱা নাই। ইমান বেয়া নে দেখিবলৈ? ইমানোতো বেয়া নহয় চাগে মই দেখিবলৈ। হা, তুমি শেষত এটা কথা ক'লা, কথাটো কোৱাৰ পাছত মোৰ মনটো ভাল লাগি গ'ল। সেইকাৰণে তোমাক দুটা লাইন ক'ব বিচাৰিছোঁ মোৰ মনৰ পৰা। অ'কে, যাৰ নাই বেষ্ট ফ্ৰেণ্ড তাই হৈছে মহান। যাৰ নাই বেষ্ট ফ্ৰেণ্ড তাই হৈছে মহান। মোৰ বাক বিয়া দিছোঁ বেলেগ এখন ঘৰলৈ, এতিয়া মা দেউতাই বিচাৰি আছে বাৰ নিচিনা এজনী ছোৱালী বোৱাৰী হিচাপে। শুনা না, তুমি ল'ব পাৰিবানে মোৰ পত্নী হৈ পেলাই বাৰ সমান স্থান? কোৱা না জান। গাইজ, এই ল'ৰাবিলাকৰ আটাইতকৈ বেয়া পোৱা বস্তুটো কি জানো? বেষ্ট ফ্ৰেণ্ড। সেইকাৰণে কৈছোঁ, বেষ্ট ফ্ৰেণ্ড নাৰাখিবা ছোৱালীসকল, বুজিছাই নহয় কিয় কৈছোঁ? ছোৱালীসকলে এইৰ পৰা কিবা এটা শিকা। এই নামটো কি আছিলে? ডেইজি শইকীয়া। এইৰ পৰা কিবা এটা শিকা। এনিৱেজ, শুনা না ডেইজি, তোমাৰ এড্ৰেছটো প্লিজ মোক কোৱা না। মই জল্দি মা পাপাক লৈ পেলাই তোমালোকৰ ঘৰলৈ যাওঁ বিয়াৰ প্ৰস্তাৱ দিবলৈ।
যাতে তোমাৰ নিচিনা এজনী কিউট ছোৱালী মই মোৰ জীৱনত ৰাখি থ'ব পাৰোঁ নে কি কোৱা? এই যে কিছুমানে কয় মই তোমাৰ অকল তোমাৰে হৈ থাকিম সদায় সদায় কাৰণে জানো সেই ব্যক্তিজন থাকে তোমাৰ লগত। য়েছ থাকিব, যদি তুমি ভালদৰে কাৰোবাক চাই চিতি লোৱা। কাৰণ মই বেলেগৰ এক্সাম্পল নিদিওঁ, মই মোৰ নিজৰ এক্সাম্পল দিছোঁ। যোনে ভালপোৱাক বিলিভ কৰে, সন্মান কৰে, যোনে কাৰোবাক নিজৰ লাইফত ফিক্স কৰি ৰাখিব বিচাৰে, যোনে বহুত বছৰ ভাল পোৱাৰ পিছত বিয়ালৈ পৰিণত কৰিব বিচাৰে। কিন্তু আমাৰ নিচিনা ল'ৰাবোৰেই ধোকা পায়, কাৰণ ভগৱানেই নিবিচাৰে চাগে আমাৰ নিচিনা ল'ৰাবোৰলৈ ভাল এজনী ছোৱালী আহক। কিন্তু পৃথিৱীত ভাল ছোৱালী বহুত আছে, যোনে সঁচা ভাল পায়, এই তেওঁলোকলৈহে খালি সঁচা ভাল পোৱাবোৰ নাহে, কিয় নাজানো মই। কিন্তু মই হাৰ মনা নাই, মই কাৰো লগত ৰিলেশ্যনশ্বিপত নাই বা কাৰো লগত সঘনাই ৰিলেশ্যনশ্বিপত অহাও নাই। মোৰ লাইফত আছিলে কাৰোবাক, মোৰ পৰিস্থিতিও তেনেকুৱা হৈ গ'ল, ধোকা খালোঁ, কিবা হ'ল, এইবোৰ মই শ্বেয়াৰ নকৰোঁ। কিন্তু ময়ো এনেকুৱা এজনী ছোৱালী বিচাৰি আছোঁ যাৰ লগত মই ফিক্স কৰি ৰাখিব বিচাৰোঁ। তুমিও তেনেকৈ কাৰোবাক সঁচা ভাল পোৱা বিচাৰি চোৱা। সঁচা ভাল পোৱা যদি কেনেবাকৈ বিচাৰি পোৱা, তেতিয়াহ'লে হাতৰ পৰা যাবলৈ নিদিবা, ফিক্স কৰি ৰাখি থৈ দিবা। বুজি পাইছা? ঐ মোৰ ঘৰৰ জোৱাই তুমিয়ে হ'বা, কাৰণ আধা সম্পত্তি তোমাৰ নামত বোলে কৰি দিব পাপাই কৈছে। হ'বানে তুমি? শুনা কিউটি, তুমি তোমাৰ পাপাক কৈ দিবা যে বেলেগকৈ একো সম্পত্তি মোক দিব নালাগে, যদিহে তোমাক মোলৈ দিয়ে তেতিয়াহ'লে অকল তোমাক দিলেই হ'ব। কাৰণ ইমান মৰম লগা এজনী ছোৱালী মোক যদি দি দিয়ে মোৰ জীৱন ধন্য। কাৰণ বেলেগ মোক আকৌ একো সম্পত্তি নালাগে, কাৰণ তুমি ইমান এটা ধুনীয়া সম্পত্তি, ইমান মৰম লগা সম্পত্তি। চ' তোমাৰ পাপাক কৈ দিবা যে সম্পত্তি দিব নালাগে, তোমাক মোলৈ দিলেই হ'ল। বুজি পাইছা কিউটি? চ' গাইজ আজিলৈ ইমানেই, আৰু ৰিয়েক্ট নকৰোঁ। বহুত ৰিয়েক্ট কৰিবলগীয়া ভিডিঅ' আছে, বহুত তেনেকৈ পাৰ্ট আহি থাকিব। ইমান ধুনীয়া ধুনীয়া ইমান কিউট কিউট ছোৱালী আমাৰ অসমত অভাৱেই নাই, কৈছিলোঁ ন। চ' আৰু নতুন নতুন ভিডিঅ' তেনেকৈ আহি থাকিব। কিন্তু আজি ভিডিঅ'টো ইমানেই লং নকৰোঁ, ভিডিঅ' 5-6 মিনিটমান হ'ল চাগে। চ' এনেকৈ মৰম দি যাবা, চেনেহ দি যাবা, তোমালোকৰ মুখত অকণমান হাঁহি অনাৰ দায়িত্ব মোৰ। বাকী ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিবা। অ'কে, বাই।